বন্ধুসকল, আজি আমি আপোনালোকক লৈ যাম ইউৰোপত অৱস্থিত এখন অতি সুন্দৰ দেশ ছুইজাৰলেণ্ডলৈ, যাক দ্য ছুইছ কনফেডাৰেশ্যন বুলিও কোৱা হয়। ই এখন স্থলপথৰ আবদ্ধ দেশ, অৰ্থাৎ ইয়াৰ কোনো সীমান্তই সাগৰৰ সীমাৰেখাৰে আবৃত নহয়। ছুইজাৰলেণ্ডৰ সীমান্ত 5খন দেশৰ সৈতে ভাগ কৰা হৈছে: অষ্ট্ৰিয়া, ফ্ৰান্স, ইটালী, জাৰ্মানী আৰু লিনচেষ্টাইন। চাৰিওফালৰ পৰা পাহাৰেৰে আগুৰি থকা এই সৰু দেশখনক পৃথিৱীৰ স্বৰ্গ বুলিও কোৱা হয়। আপুনি জানি আচৰিত হ'ব যে এই সৰু দেশখনত 10,850টা পৰ্বত পোৱা যায়, যিয়ে ইয়াৰ মুঠ এলেকাৰ 70% অংশ সামৰি লৈছে, আৰু এইটোৱে ইয়াক আন দেশৰ পৰা বিশেষ কৰি তুলিছে। বিশ্বৰ কেইখনমান দেশৰ ভিতৰত ছুইজাৰলেণ্ড এক অন্যতম দেশ, য'ত সমলিংগ বিবাহক আইনগতভাৱে স্বীকৃতি দিয়া হৈছে। ইয়াত 2022 চনৰ 1 জুলাইৰ পৰা সমকামী বিবাহক আইনগতভাৱে অনুমোদন জনোৱা হৈছিল। আকাৰৰ ফালৰ পৰা চালে ভাৰতৰ হাৰিয়ানা ৰাজ্যতকৈ ছুইজাৰলেণ্ড সৰু। ইয়াৰ মুঠ আয়তন প্ৰায় 41,000 বৰ্গ কিলোমিটাৰ, যাৰ ফলত ই ইউৰোপৰ 32 নং বৃহত্তম দেশ আৰু বিশ্বৰ 135 সংখ্যক বৃহত্তম দেশ। ইয়াৰ জনসংখ্যা প্ৰায় 90 লাখ। ইয়াৰে 74% লোক চহৰত আৰু 26% লোক গাঁৱত বাস কৰে। জনসংখ্যাৰ ঘনত্বৰ কথা যদি কওঁ, তেন্তে প্ৰতি বৰ্গ কিলোমিটাৰত 210 জন লোক পোৱা যায়। লিংগ অনুপাত অনুসৰি প্ৰতি 100 গৰাকী মহিলাৰ বিপৰীতে 98 জন পুৰুষ পোৱা যায়। ছুইজাৰলেণ্ডৰ ডাইলিং কোড হৈছে +41, আৰু ইয়াতো জাৰ্মানীৰ দৰে মানুহে ৰাস্তাৰ সোঁফালে গাড়ী চলায়। ইয়াত থকা মুদ্ৰাক ছুইচ ফ্ৰাংক বুলি কোৱা হয়, যিটো ভাৰতীয় টকাৰ প্ৰায় সমান। ছুইজাৰলেণ্ডৰ ৰাজধানী হৈছে বাৰ্ণ, আনহাতে ইয়াৰ সৰ্ববৃহৎ চহৰখন হৈছে জুৰিচ। ভাষাৰ কথা ক'বলৈ গ'লে ছুইজাৰলেণ্ডৰ 4টা চৰকাৰী ভাষা আছে: জাৰ্মান, ফৰাচী, ইটালিয়ান আৰু ৰোমান। ইয়াৰে জাৰ্মান ভাষাটো হৈছে আটাইতকৈ বেছি কথিত ভাষা। ধৰ্মৰ ক্ষেত্ৰত প্ৰায় 60% জনসংখ্যাই খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে, আনহাতে 29% লোক কোনো ধৰ্মৰ অন্তৰ্গত নহয়। আপুনি জানেনে যে ছুইজাৰলেণ্ডৰ লোকসকলে পনীৰ বৰ ভাল পায়? প্ৰতি গড় হিচাপত ছুইজাৰলেণ্ডৰ মানুহে বছৰিত 20 কিলোগ্ৰাম পনীৰ খায়। কফিৰ ক্ষেত্ৰতো ছুইজাৰলেণ্ডৰ মানুহ কাৰো পিছ পৰা নাই। ইয়াত প্ৰতিজন ব্যক্তিয়ে বছৰি প্ৰায় 8 কেজি কফি সেৱন কৰে। ইয়াৰ উপৰিও ছুইজাৰলেণ্ডৰ লোকসকলেও মদ খোৱাৰ প্ৰতি আকৰ্ষিত। এজন ব্যক্তিয়ে গড় হিচাপত প্ৰায় বছৰি 35 লিটাৰ মদ সেৱন কৰে, আৰু এই ক্ষেত্ৰত ছুইজাৰলেণ্ড বিশ্বৰ ভিতৰত 4ৰ্থ স্থানত আছে। এই দেশৰ 31% অঞ্চল ৰসাল সেউজীয়া অৰণ্যৰে আবৃত, আনহাতে 34% মাটিত খেতি কৰা হয়। ছুইজাৰলেণ্ডক হ্ৰদৰ দেশ বুলি কোৱা হয়, কাৰণ ইয়াত 7,000ৰো অধিক হ্ৰদ আছে। এই কাৰণে ইয়াৰ 56% বিদ্যুৎ জলবিদ্যুৎ শক্তিৰ পৰা উৎপাদিত হয়। ছুইজাৰলেণ্ড কেৱল সুন্দৰ উপত্যকাৰ বাবেই পৰিচিত নহয়, ইয়াত কাম কৰা লোকসকলে লাভ কৰা উচ্চ দৰমহাৰ বাবেও পৰিচিত। বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা দেশৰ তালিকাত ছুইজাৰলেণ্ড প্ৰথম স্থানত আছে, আৰু ইয়াৰ মানুহৰ গড় মাহিলী দৰমহা প্ৰায় 5 লাখ। ইয়াৰ 29% লোকে চাইকেল ব্যৱহাৰ কৰি বৰ ভাল পায়, কাৰণ তেওঁলোকৰ মতে চাইকেল চলোৱাটোৱে কেৱল নিজক ফিট কৰি ৰখাই নহয়, পৰিৱেশৰ প্ৰতিও যত্ন লোৱা। আপুনি জানেনে যে ছুইজাৰলেণ্ডৰ গড় ব্যক্তিয়ে প্ৰতি বছৰে 10 কিলোগ্ৰাম চকলেট খায়? সেইবাবে ইয়াক চকলেট প্ৰেমীৰ দেশ বুলিও ক'ব পাৰি। ছুইজাৰলেণ্ডক আধুনিক দেশ বুলিও কোৱা হয়, কাৰণ ইয়াৰ জীৱন ধাৰণৰ মানদণ্ড বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ, আৰু ইয়াৰ মানুহে গড়ে 86 বছৰ জীয়াই থাকে। জাপানৰ পিছত ছুইজাৰলেণ্ড বিশ্বৰ দ্বিতীয়খন দেশ, য'ত মানুহে আটাইতকৈ বেছি দিন জীয়াই থাকে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ছাপোৰ্টে হৈছে আমাৰ মটিভেশ্যনৰ এক মূল উৎস।